যাও দা মই আজি ইমান সোনকালে যাবা না সোনকালে মানে যাও দা কাম এটা আছে অ শুনছ না আজি অলপ সোনকালে আহিবা দা মই আজি শ্বপিং কৰিব যাব লাগিব শপিং করবা যাবা তুমি হিন্দা আইলা শপিং কৰি বেছি দিন হয় নাই হে হলে না অ নহয় মাহীহঁতৰো বিয়া আহিল ভাইটিৰ সৰু ভাইটিটোৰ অলপ কাপোৰ চাপোৰ দুযোৰমান ল'ব লাগিব আৰু কাপোৰ লবা দা হ'ব দা এই ইটা মই যাম দা লবা অ হেল্ল' অ বইনা কো অ হয় নেকি আইছে দে তই চিন পাবি নহয় এড্ৰেছটো অ গণেশ মন্দিৰ পাইছে দে ঠিক আছে দে অ মই নাথকো বহিৰে থাকিব ঘৰত দে কোনে আহিব হা এই আমাৰ এই মাইতে সৰু মইনা এই আহি আছে গণেশ মন্দিৰ পাইছিয়ে গুৱাহাটীত যি পঢ়ি আছে আমাৰ সৰু মইনা তুমি নাজানো জানো তই এটা কাম কৰবা তাক কিন্তু যাবা লাগবা তাই যাবা খুজিবা পাৰে আৰু সেই মই এতিয়া যাং দা অ আহিলা দা বহা বাকী ভালে আছ না আছো দিয়া তোমালোকে আছো দে নমৰাকে তুমি বোলে গুৱাহাটীত আছো এতিয়া গুৱাহাটীত থাক এই নাৰ্ছ কৰি আছো এনে মানে তুমি কি বিভাগৰ নাৰ্ছ বিভাগ বুলি তেনেকুৱা নাই মানে ষ্টাফটো ময়ে চলাও আৰু মোৰ মতেহে কৰে আচ্ছা তুমিতো অলপ আগতে নাৰ্ছ শিকি থাকা বুলি কৈছিলা তাতে কি মাষ্টাৰ চাষ্টাৰ নাই নেকি নহয় মানে বৌ তুমি মানে বুজা নাই তাৰে চিষ্টেম গিলা অলপমান বেলেগ না যাতে মই অলপ চাহ তাহ বনাওঁ দা তুমি কাপোৰ চাপোৰ লৈ ল বেছিকৈ কৈ লাজেই পালো নেকি তাই যদি লেভেল দিবাহে লিখিত কয় মই যদি লিখিত ক'ব লাগে পাত্তাই নাপাতাই হ'ব চাবালে বনাই আছো ৰবা বনাই আছো তুমি লাল চাহ এখন হ'ব দিয়া হেল্ল' তেতিয়াবা ফোন কৰি আছো ফোনটো কিয় ৰিচিভ কৰা নাই মোৰ শ্বপিং কি হ'ব মই হেলা একো বুজি নাপাওঁ আৰু বন্যাৰেক যে থাকপা দি থৈ গৈছ কি খুৱাবা সোনকালে আহিবা অলপ মই কিন্তু শ্বপিং কৰিব পাবাই লাগিব ক'ৰ পৰা আজি আহি পাই এলাখান বৌ কি ভাবিছা এই ভাবা নাই ৰবা মই দাইজনীক দেখছো না এতিয়া কালি দেখা দেখি নাই আহিব দিয়া কিবা কামত বিজি আছে চাগে দৰ্জাখন খোলাচোন দাইজনী আছি ৰবা ইমান দেৰি কিয় হ'ল নকবা দে এই মোৰ লগৰ চলি এটাৰ খুৰাকতে পৰাই মাছ দি খেতছি সি ওলালে কেইটামান লৈ যা খাবা আৰু মই বোলো নহয় নালাগে মই বজাৰত দোকানত কিনিম বুলি কৈ গৈছো সি নহয় জোৰ জবস্তিকে দি এই আছো লোকেল মাছ একদম ঘৰৰ পৰা আনিছে মাছকেইটাৰ কাৰণে ইমান কিয় ৰখি থাকিব লাগে লগৰ চলি যি এই কালি যি আনিছিলো পালেং শাক সেই শাকেদি দি বনাবা বৈদ্য লাগবে একদম খাই কেনে মোৰ শ্বপিং কি হ'ব এই ৰত্নেশ্বৰৰ ঘৈণীয়েক তুলি ক'লে গৈছি